মেট্রিক পরীক্ষার্থীসকলৰ বাবে আহি পৰিছে এক অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকো দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন অশেষত ঘোষণা কৰা হৈছে। কাইলৈ অৰ্থাৎ এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আপোনালোকৰ জীৱনৰ এই অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল। সকলোলৈকে থাকিল আন্তৰিক শুভকামনা। এবাৰ প্ৰায় লাখ হাজাৰৰ অধিক ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ প্ৰথমটো ডাঙৰ দেউনা পাৰ কৰিবলৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা। হেঁপাহৰ ৰঙালী বিহুৰ ঠিক আগে আগে এই ফলাফলে বহুতৰে ঘৰলৈ বিহুৰ আনন্দ দুইগুণে কঢ়িয়াই আনিব বুলি আমি আশাবাদী। সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা। আপোনালোকে ঘৰত বহিয়েই নিজৰ মোবাইলটোৰ সহায়ত কেনেকৈ ফলাফল চাব পাৰিব। অতি সহজ কেইটামান পদক্ষেপ। প্ৰথমে আপোনালোকে সেৱাৰ অফিচিয়েল ৱেবছাইট sebaonline.org বা resultsassam.nic.in- লৈ যাব লাগিব। তাত আপোনালোকে দেখিবলৈ পাব এটা বিশেষ লিংক HSLC ৰিজাল্ট 2026। সেই লিংকটোত ক্লিক কৰক। ইয়াৰ পিছত নিৰ্দিষ্ট ঠাইত আপোনাৰ ৰোল নম্বৰ আৰু প্ৰয়োজনীয় তথ্যসমূহৰ সৈতে ক্যাপচা কোডটো শুদ্ধকৈ দিব লাগিব। সকলো তথ্য দিয়াৰ পাছত মাত্ৰ এটা ক্লিক অৰ্থাৎ সাবমিট বুটামত ক্লিক কৰিলেই আপোনাৰ মাৰ্কশ্বিটখন স্ক্ৰিনত জিলিকি উঠিব। পৰীক্ষাৰ ফলাফল যিয়েই নহওক কি মনত ৰাখিব, কোনোৱে ভয় নকৰিব। এইটো এটা কেলো আৰম্ভণিহে। জীৱনৰ বহু জয় পৰাজয় এতিয়াও বাকী আছে। সেয়েহে সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা থাকিল আগতীয়াকৈ অশেষ শুভকামনা। আশা কৰোঁ আপোনালোক সকলোৱে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়ালৰ নাম উজ্বলাই তোলক। সকলোৰে ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ।